বানাক্ৰান্ত অঞ্চলসমূহলৈ গৈ আৱেগিক হৈ পৰিল বৰষাণী বিষয়া হয় ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত তেওঁ লাইভত আহি হুক হুকাই কান্দি উঠিল বৰষাণী বিষয়াই আচলতে আপোনালোকে গমেই পায় উজনি অসমৰ যিহেতু বহু ঠাই বৰ্তমান সময়ত জলমগ্ন হৈ আছে শিল্পী সমাজেই হওক চৰকাৰখনেই হওক ইনফ্লুৱেঞ্চাৰসকলে সহায় সহযোগিতা কৰিছে তেওঁলোকে বানাক্ৰান্তসকলক সাহায্য প্ৰদান কৰিছে আৰু দেখিবলৈ পোৱা গৈছিল মোহময়ী অভিনেত্ৰী বৰষাণী বিষয়া তেওঁ সেই বানাক্ৰান্ত অঞ্চলসমূহলৈ গৈ সেই দুৰ্ভগীয়া প্ৰত্যেকজন ব্যক্তিকেই সহায় কৰিবৰ কাৰণে তেওঁ নিজৰ সামৰ্থ্য অনুযায়ী তেওঁ সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছিল আৰু তাৰ পাছতেই যেতিয়া সেই পৰিস্থিতিবোৰ তেওঁ নিজ চকুৰে দেখিলে সেই বানাক্ৰান্ত অঞ্চলৰ প্ৰত্যেকজন মানুহৰ জীৱনৰ যি দুখ দুৰ্দশাৰ কথাবোৰ বৰষাণী বিষয়ে যেতিয়া নিজ চকুৰে দেখিলে তাৰ পিছতেই কালি নিশাৰ ভাগলৈ বৰষাণী বিষয়ে সামাজিক মাধ্যমত ফেচবুক লাইভত আহি তেওঁ এনেকুৱা কিছু পৰিস্থিতিৰ কথা ক'লে যিখিনি কথা শুনি আপোনালোক আচৰিত হৈ পৰিব মই বৰষাণী বিষয়াৰ সেই সম্পূৰ্ণ ফেচবুক লাইভটো অলপ সময় পিছতে আপোনালোকক দেখুৱাম আপোনালোকে বৰষাণী বিষয়াৰ সেই ফেচবুক লাইভটো চাব পাৰিব বৰষাণী বিষয়ে সেই ফেচবুক লাইভটোত এনেকুৱা কিছু বিশেষ তেওঁ মন্তব্য আগবঢ়াইছে তেওঁ যিবোৰ পৰিস্থিতি দেখা পাইছে সেই বানাক্ৰান্ত অঞ্চলসমূহলৈ গৈ যিবোৰ কথা আপোনালোক শুনি আচৰিত হৈ পৰিব আপোনালোকে নিজ চকুৰে দেখা নোপোৱালৈকে কিন্তু বিশ্বাস কৰিবলৈ টান হৈ পৰিব এতিয়া সকলোৱে হয়তো শুনিছে যে উজনি অসম বহু ঠাই বানাক্ৰান্ত হৈ ৰৈছে কিন্তু কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে তাত কিমান জীৱকুল উটি গৈছে কিমানজনে নিজৰ আপোনজনক হেৰুৱাব লগা হৈছে পিতৃ মাতৃ নিজৰ সন্তানক হেৰুৱাব লগা হৈছে সেয়া যিসকলৰ হৈছে যিসকল ভুক্তভোগী তেওঁলোকেহে আচলতে উপলব্ধি কৰিছে আমাৰ হাতত আমি সান্তনা দিয়াৰ বাহিৰে আন একো উপায় নাই বৰষাণী বিষয়ে তেওঁ সাহায্য প্ৰদান কৰিবলৈ যোৱাৰ পিছত তেওঁ যিহেতু সকলোৱে সাৱতি ধৰিছে আইতাসকলে তেওঁক সাৱতি ধৰিছে তেওঁ কাষলৈ আহিছে তেওঁ সকলোৰে জীৱনৰ দুখ দুৰ্দশাৰ কথা উমাল লৈছে মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া আচলতে সেই পৰিস্থিতিসমূহ যোনেই দেখিছে যিসকলে সাহায্য প্ৰদান কৰিবলৈ গৈছে সকলোৱে কিন্তু চকুলুটুকি আহিবলগীয়া হৈছে সেই পৰিস্থিতি দেখা পায় আচলতে এনেধৰণৰ বানপানীৰ কথা আমি শুনিছোঁ বানপানী বহুতেই দেখিছে কিন্তু এনেকুৱা ধৰণৰ বান বহুতেই কিন্তু জীৱনত দেখাই নাছিলে এয়া প্ৰথমবাৰৰ কাৰণে আৰু উজনি অসমৰ যিসমূহ ঠাই বৰ্তমান সময়ত জলমগ্ন হৈ পৰিছে আপোনালোক গম পাইছে তিনিখনকৈ জিলা সেই তিনিখনকৈ জিলাত এইদৰে কিন্তু বানপানী হোৱাই নাছিল আগতে তাতে বানপানীৰ প্ৰভাৱ নপৰিছিলেই কিন্তু হঠাৎ অহা এই বানপানীয়ে সকলোবোৰ টচ নচ কৰি দিলে মানুহে কেতিয়াও কল্পনা নকৰাকৈ তেওঁলোকে যিসমূহ কষ্টৰে উপাৰ্জন কৰিছিল যি সম্পত্তি তেওঁলোকৰ গোটাইছিল গাড়ী ঘৰৰ পৰা আদি কৰি সকলোবোৰ এটা মুহূৰ্ততে নিমিষতেই চকুৰ আগতে তিলকৈ শেষ হৈ যোৱা প্ৰত্যেকজন মানুহে দেখিবলৈ পাইছে গতিকে সকলোৱে বৰ্তমান সময়ত ভাগি পৰিছে তেওঁলোকক সান্তনা দিবলৈ এই সময়খিনিত আজিৰ এই সময়খিনিত এই মুহূৰ্তত ভাষা নোহোৱা হৈ পৰিছে আচলতে গতিকে বৰষাণী বিষয়াই হওক অথবা অমৃতা গগৈয়ে হওক শিল্পী সমাজখন যিহেতু উঠি আহিছে খুব ভাল লক্ষণ জুবিন গাৰ্গৰ যি আদৰ্শ জুবিন গাৰ্গে যিহেতু মানুহক সহায় কৰি ভাল পাইছিল আগতেও যেতিয়া বানপানী হৈছিল অসমত তেতিয়া জুবিন গাৰ্গে নিজে হাতত তেওঁ দান পাত্ৰলৈ ৰাইজৰ ওচৰত গৈছিল ৰাইজৰ পৰা সহায় বিচাৰিছিল যাতে সেই বানাক্ৰান্ত অঞ্চলসমূহৰ প্ৰত্যেকজন ব্যক্তিকে যাতে সহায় কৰিব পৰা যায় আৰু সেই জুবিন গাৰ্গ যদিও কায়িকভাৱে আমাৰ মাজত নাই তথাপিও সেই জুবিন গাৰ্গৰ যি আদৰ্শ সেই জুবিন গাৰ্গৰ আদৰ্শলৈ এতিয়া নৱপ্ৰজন্ম ওলাই আহি এইদৰে বানাক্ৰান্ত অঞ্চলসমূহত এই কষ্টত পৰি থকা প্ৰত্যেকজন ব্যক্তিকে সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছে এটা খুব সুন্দৰ ভাল পদক্ষেপ বুলি বৰ্তমান এই সময়খিনিত আমি সকলোৱে স্বীকাৰ কৰিবই লাগিব সকলোৱে ক'বই লাগিব কিন্তু বৰষাৰাণী বিষয়াই যিখিনি কথা কৈছে ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগেদি কালি নিশাৰ ভাগত তেওঁ যিহেতু সামাজিক মাধ্যমত তেওঁ লাইভত আহি যিখিনি কথা কৈছে সেই কথাখিনিও আপোনালোকে অলপমান গুৰুত্ব সহকাৰে শুনিব কথাখিনি ক'ৰবাত যুক্তি আছে আপোনালোকে কথাখিনি শুনি নিজে উপলব্ধি কৰিব পাৰিব আচলতে সেই বানাক্ৰান্ত অঞ্চলসমূহত বৰ্তমান কিহৰ প্ৰয়োজন বৰষাণী বিষয়ে নিজে তাতে সাহায্য প্ৰদান কৰিবলৈ গৈ সেই বানাক্ৰান্ত অঞ্চলসমূহৰ মানুহবোৰৰ ওচৰলৈ গৈ আচলতে তেওঁ কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ল কি আচলতে তেওঁ দেখিছে গতিকে আপোনালোকে বৰষাণী বিষয়াৰ মুখেৰে কিছু সময় পিছতে শুনিবলৈ পাবই যিহেতু বৰষাণী বিষয়াই যথেষ্টখিনি সেই মানুহখিনিৰ ওচৰত গৈ একাত্ম হৈ পৰিছিল সেই মানুহখিনিৰ জীৱনৰ দুখ দুৰ্দশাৰ কথা বৰষাণী বিষয়াই উমান লৈছিল তেওঁ কাষৰ পৰা সেই মানুহখিনিক পাইছে তেওঁলোকৰ জীৱনৰ দুখ দুৰ্দশাবোৰ তেওঁলোকে উপলব্ধি কৰিছে মানুহখিনিয়ে বৰষাণী বিষয়াৰ কাষলৈ আহি হিয়া উজাৰ
কৰ্মচাৰী তেওঁলোকে কিদৰে এই বানপানীৰ সন্মুখীন হ'ল, কেনেকৈ তেওঁলোকে সকলোবোৰ শেষ হৈ যোৱা চকুৰ আগতে দেখা পালে, সকলোখিনি কথা বৰষাৰাণী বিষয়াৰ কাষত আহি হুক হুকাই কান্দি গোটেই কথাবোৰ কৈছে। আমি দেখিবলৈ পাইছোঁ শিৱসাগৰৰ বিধায়ক অখিল গগৈ তেওঁ যথোপযুক্তভাৱে সহায় কৰি আছে বানাক্ৰান্ত অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিকে সহায় কৰিবৰ কাৰণে তেওঁ নিজৰ ফালৰ পৰা যিমানে পাৰে তেওঁ সহায় কৰিব চেষ্টা কৰিছে, চেষ্টা চলাই আছে। গতিকে খুব ভাল এক পদক্ষেপ বুলি ক'ব লাগিব। আৰু আহক এতিয়া বৰষাৰাণী বিষয়ানো কি কৈছিল, বৰষাৰাণী বিষয়াৰ ভিডিঅ'টো আমি একেলগে চাওঁ। ভাবিলোঁ মই কিছুমান অনুভৱ প্ৰকাশ কৰোঁ। বানপানী, অসম আৰু বানপানী নতুন কথা নহয় নিচিনা, নহয়নে? 2005 চনৰ বানপানী মোৰ এতিয়াও মনত আছে। 1998 চনত যেতিয়া যৌৱনামণি কৰি ৰিলিজ কৰিছিলোঁ, সেইবাৰো জুন জুলাই খুব বানপানী। কিন্তু সেয়া বানপানীটো বহুত ক্ষতিগ্ৰস্ত হৈছিলে। কিন্তু ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি যেতিয়া বানপানী হয়, মানুহে হয়তো অলপ সময় পায় সজাগ হ'বলৈ যে পানী বাঢ়ি আছে। গতিকে সাজু হ'বলৈ সময় পায়, কিন্তু ক্ষতি হয়, ঘৰৰ ক্ষতি, ঘৰ দুৱাৰ গোটেই অনিষ্ট হয়, খেতি পথাৰ সকলো অনিষ্ট হয়, বিধ্বস্ত কৰি থৈয়ে যায় বানে। কিন্তু এইবাৰ যিটো বানপানী হ'ল সেইটো জন্মৰে পৰা কিন্তু মই দেখা নাই আৰু কোনেও দেখা নাই বুলিয়ে এতিয়া সকলোকে মন্তব্য কৰা দেখি আহিছোঁ বা শুনি আহিছোঁ। মানে ভাবিব নোৱাৰা এক পৰিস্থিতি, ইমান মানে হঠাৎ হ'ল, হঠাৎ হৈ পেলাই যিবিলাক দৃশ্য দেখি আছোঁ। এতিয়া সাঁতুৰিব নাজানো মই, মানে খুব মোৰ দৰে চাগে সকলোৱে সেই কথাবিলাক অনুভৱ কৰিছে যেতিয়া ঘৰৰ মূধচলৈকে পানী হৈ গৈছে হঠাৎ। সাঁতুৰিব নজনাখিনিৰতো ককবকাই কেনেকুৱা ধৰণৰ অৱস্থা হৈছিল চাগে সেই সময়ত। তাৰপিছত এতিয়া কিছুমান ভিডিঅ'জ দেখি আছোঁ। আজি এটা দেখিলোঁ, ভনীয়েকগৰাকী মুনু বুলি মাতে, ককায়েকে মুনু বুলি মাতিছিলে, দাদাকে যিমানটো দূৰলৈকে দেখে আৰু দেখিলে, তাৰপিছত উটি গুচি গ'ল চকুৰ আগতে। মানে কল্পনাই কৰিব নোৱাৰি নহয়। নিজৰ কথা যদি আমি নিজক তাতে ৰাখি পেলাই সেই স্থানত থিয় কৰি চাওঁ যে তেনেকৈ চকুৰ আগত নিজৰ আপোন মানুহ উটি গুচি গৈছে, বাপৰে, কল্পনাই কৰিব নোৱাৰি। সেই মানুহখিনিৰ এতিয়া মানসিক অৱস্থা, বাকী মই পৰিস্থিতিৰ কথাটো নকওঁৱেই, সকলো শেষ। ইমান ভিডিঅ'জ দেখিছোঁ, ঘৰ দুৱাৰ গোটেই এটা অঞ্চলেই শেষ। নেপালী খুটি বুলি কৈছিলে, বিহুবৰ সন্তক এনেকুৱা গোটেই শেষ। 2,000 বোলে সেইখিনিতে পশু গৰু ছাগলী গোটেই মৰিছে। গতিকে সেই ক্ষতি কেতিয়াও পূৰণ হ'ব নোৱাৰে, জীৱন কেতিয়াও ঘূৰি নাহে নহয়। এটা ভিডিঅ' দেখিলোঁ, দেউতাকে মাক জীয়েকক উলিয়াই থৈ গাহৰিটো আনিবলৈ ঘূৰি গৈছিলে। জীৱ জন্তুৰ প্ৰতি যাৰ মৰম তেওঁলোকে জানিব। আৰু তাতকৈ ডাঙৰ কথা, হয়তো সেই গাহৰিটো কিনোতে কিছু টকা ধাৰে লৈছিলে বা চৰকাৰী অনুদানত কিনিছিলে, সেইটোৰে আশাত হয়তো এই বছৰটোত আমি এইখিনি কাম কৰিম, সমস্ত আছিল চাগে, সমস্ত আছিল। সেই গাহৰিটো আনিবলৈ ঘূৰি গৈ পেলাই মানুহজন নাহিলে ঘূৰি। এগৰাকীক দেখিছোঁ 1.5 বছৰীয়া এটি পুত্ৰ সন্তান, শহুৰেক আৰু তেওঁ আৰু সন্তানটোৱে